चलो फिर से नया एक वीडियो के लिए तो आजिও এটা খানা আছে তো আজি মানে ইয়াত মিটিং আছে মিটিং আছে গতিকে একদম ফুলকবি দেখছি আৰু ফুলকবি পুৰা ফুলকবি বন্ধাকবি ইয়াত আছে পুৰা নহৰু চহৰু চব আছে আৰু পুৰা আজি খানা একটা আকৌ হ'ব আজি তো মই পাই গলোহি একদম পুৰা পাচলি কাটি আছে আৰু মই মাছ দেখাইছো মাছ মই মানে এটা ধৰি আছো বেয়া দিম মানে আজি গম পোৱা নাই তো মন্দিৰ দাইটো ভাত বনাই আছে আৰু মই এইফালে মাছ বনাই আছো বেয়া দিম মানে আফালে মাছ এইবোৰ ধুনীয়া মাছ আছে তাৰফালে ফুলকবি এইফালে বন্ধাকবি কাটিছে আলু গুটি এইফালে আমাৰ হৈ গ'ল এইটো প্ৰীতম দা হাই তো এইফালে মছলা চছলা অল এভৰিথিং আছে তাৰপিছত এইফালে তেল এইটো হৈ গ'ল কাঠ আলু বিলাহী বিট তো আৰু এইফালে কি আছে এইটো আছে মাছ আছে তো পুৰা দিম আৰু আজি এইফালে একদম মানুহ পুৰা বহি আছে আৰু তো এই হ'ল ধনিয়া এইফালে হৈ গ'ল গাজৰ তো ব'লক খানা বনাই থাকোঁ মই মাছটো লৰুৱাই লৈছোঁ তো খানা বনাই থাকোঁতে আমাক এইফালে মানে কি ধুনীয়াকৈ গাখীৰ চাহ আৰু একদম মজা দিম এতিয়া এইটো কি বুলি কয় কেটলি পিঠা ন তো এই হৈ গ'ল কেটলি পিঠা এইটো হৈ গ'ল লাডু তো আমি খাই লওঁ সকলোৱে চাহ এই চাহ খাই লওক মন্দিৰা চাহ দি দিলে আৰু মোৰ মাছ বনাই হৈ গ'ল আৰু সেইফালে ভাত বনাই হৈ গ'ল মন্দিৰটা তো এতিয়া বনাম আৰু চব্জি বনাবলৈ বাকী আছে তো মাছৰ চব্জি আৰু নিৰামিষ বনাই দিম তো হৈ যাব তো মানে ইয়াত মানে মিটিং আছিলে অংগনবাদী স্কুলত মানে মিটিং আছিলে তো মিটিঙৰ মানে মানুহবোৰ ৰৈ আছে তো মানে সকলোৱে মানে কি কৰিছে বাৰু মই আপোনালোকক দেখাই দিছোঁ মিটিং আছিলে তো ইফালে তাৰমানে মানুহবোৰ মানে ৰৈ আছে তো পুৰা মানে পুৰা কিবা জুখি আছে আৰু পুৰা জুখি আছে পুৰা বাইদেৱে পুৰা একদম মিটিঙত মানুহ পুৰা আছে পুৰা এইফালেও ৰৈছে আৰু পুৰা ৰৈ আছে মানুহ চব সকলোৱে মানে কিবা মিটিং আছে কিবা মানে সৰু ল'ৰা ছোৱালী মই নাজানো বাৰু বিশেষকৈ মই সোধাও নাই তো ইফালে পুৰা হৈ আছে কাম তো সকলো মানুহ ৰৈ আছে তো পিঁয়াজ দি দিলে আদা দি দিলে হালধি দি দিলে তাৰপাছত এতিয়া আৰু আমাৰ দিছে পুৰা ধুনীয়াকৈ তো এইটো মানে মাছ বনিব দেই তো মাছ বনিব ये बनाने वालों को भी पता नहीं क्या बनेगा हो गया তো আলু দি ললো আলু দি একদম পুৰা লৰুৱাই আছে ঘাটি আছে তো আলু দি দিলোঁ ইয়াত তো ইয়াত ফুলকবি দি দিলে ফুলকবি দি লৰুৱাই আছে এতিয়া লৰাই থাকে কোনো নাথাকে তো এইফালে আকৌ দালি আছে আকৌ দেই দালি এইফালে দালি দিলে কাঠলৈও দিলে দাইল দি দিলে আৰু নিমখ চিমখ নাই দিয়া ইয়াত দিবহে নিমখ এইটো নিমখ দি দিবলৈ বুলি কৈছে তাৰফালে পিঁয়াজ কাটি থোৱা আছে আদা খুন্দি থোৱা আছে এইটো খুন্দো না গম পাই নহৰু মই বিলাহী কাটি আছোঁ দেই একদম পুৰা ধুনীয়া বিলাহী কাটিছোঁ মাছত দিবৰ কাৰণে বিলাহী কাটি আছোঁ তো একদম পুৰা বিলাহী দিছে আৰু বজেন্দাই পুৰা লৰাই আছে ঘাপ দিছে পুৰা লৰাই আছে এই মন্দিৰটো চাইহে আছে বিলাহী দি দিলে চেনটো বাৰু ভালে মাৰিছে কি হয় আৰু খাবলৈ তো এইফালে দি দিলে পানী দিলে পুৰা উতলা পৰিছে এতিয়া মাছৰ চব্জি আমি নমাই দিলোঁ তো মাছৰ চব্জি ধুনীয়াকৈ হৈ গ'ল ধনিয়া চনিয়া দি দিলোঁ তো মাছৰ চব্জি হৈ গ'ল তো এইফালে নিৰামিষ বনিব এতিয়া তো নিমখ দি দিলে পুৰা একদম তেলতে নিমখ দিছে এইফালে হালধি তো একদম পুৰা লৰাই দিছে পিঁয়াজ দি দিলোঁ বন্ধাকবি আৰু লৰুৱাই আছে
মানে মই বন্ধাকবি দি আছিলোঁ কাৰণে নহ'লে তো পূৰা লৰুৱাই আছে লৰুৱাই দিয়া পূৰা তো হৈ গ'ল চোৰো নিৰামিষো বনাই দিলোঁ আৰু নিৰামিষ একদম ধুনীয়া বনাই দিলোঁ তো এবাৰ একদম পূৰা চবকে দি দিছোঁ খাবলৈ তো সকলোৱে খাই আছে চাই লওক আপোনালোকে সকলোকে দি দিলোঁ খাবলৈ তো সেইখিনি পাণ লৈছে ভাত খাই খাবলৈ এইগৰাকী অংগনবাদীৰ বাইদেউ এইগৰাকী বাইদেউ তো এইফালে বনাই দিছে চাটনি আৰু টেঙা কাটি দিছে টেঙা লৈ গৈছে আৰু তো মানে একদম এইটো বিট একদম টেঙত পূৰা আছে হৈ গ'লতো ইমানেই লাষ্ট এইটো মাইণ্ডা বহি আছে দেই এইটো বজেন্দা আৰু এইটো নমস্কাৰ সেইফালে মাইণ্ডা আপুনি অ'কে বাই বাই হাই ঠিক আছে তো ধেমালিতে বনাই দিলে এটা বস্তু আপোনালোকক দেখুৱাই দিছোঁ তলত ফুলকবি এফালে বন্ধাকবি পাত আৰু এইটো মানে বিটৰ আগলিটো আৰু এইফালে পিঁয়াজৰ বাকলি একদম ধুনীয়া বনাইছে আৰু এইটো গাজৰ ফুল তো একদম বনাই দিলে ধেমালিতে বনাই দিলে কেনেকুৱা হৈছে ক'ব তো চবকে খুৱাই বুৱাই আজৰি কৰি দিলোঁ তো ব'লক এতিয়া মই খাই লওঁ ভাতটো তো এইফালে বিট চিট চব দি দিছে আৰু পূৰা দিম বুলি ভাবছোঁ আৰু এই মাছডোখৰ ইয়াৰ আকৌ ডাঙৰ আছে মানে সৰু নাই তো মাছ পৰা নাই ইফালে মাছেই দিয়া নাই আমাক দিলে মাছ আৰু গতিকে তো ব'লক খাই লওঁ এতিয়া তো মানে চব হৈ গ'ল খাই বৈ আজৰি তো চবকে বিদায় দি মেলি আজৰি তো মানে যদি ভাল লাগিছে তেতিয়াহ'লে আৰু লাইক কমেণ্ট কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানেই গতিকে টাটা বাই